নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল সুমিত্ৰাষ্টুডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই আজি লৈ আহিছো অন্য এটা ৰেচিপি আৰু হেয়া হৈছে খৰিচা দিয়া গাহৰি মাংস খৰিচা দিয়া গাহৰি মাংসটো সকলোৱে বনায় কিন্তু আজি মই বনাই দেখাম মোৰ ষ্টাইলত আপোনাৰ বলক তেন্তে আমি বেছি দেৰি আমি কথা পাতি নাথাকো আগবাঢ়ো আমাৰ ভিডিঅ'টোলৈ কিন্তু ভিডিঅ'টো শেষলৈকে এবাৰ চাব আৰু লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে বলক তেন্তে আমাৰ পাকঘৰলৈ ইয়াতে গাহৰি মাংসটো মই আগতীয়াকৈ বইল কৰি ৰাখিছো লগতে খৰিচা আলু বিলাহী পিয়াজ কেঁচা জলকীয়া গাজৰ আদা নহৰু আৰু লগতে বন্ধাকবি এফাল বলক তেন্তে আমি এতিয়া ৰান্ধো যেতিয়ালৈকে হিজি আছে তেতিয়ালৈকে মই আপোনালোকক আজি মোৰ বেলকনিৰ ভিউটো দেখাও বলক এয়া মোৰ বেলকনিৰ ভিউ চলা চাকি ইয়াতে আছে এতিয়ালৈকে কাতি বিহু আৰু লক্ষ্মী পূজাত চেলিও মই পিছে পিছে আৰু ইয়াতে কাপোৰ মেলি থৈ দিয়াই আছে আৰু সেয়া হৈছে পাঞ্চু মোৰ ওচৰৰ ঘৰ ডগিটো এয়া চাওক আমাৰ খৰিচা দিয়া গাহৰি মাংস ৰেডি হৈ গৈছে কিমান ধুনীয়া কালাৰ আহিছে ইয়াতে মই নিমখ আৰু হালধিৰ বাহিৰে একো মছলাই ব্যৱহাৰ কৰা নাই বলক তেন্তে আমি মাংসটো এতিয়া সাৰ্ভ কৰোঁ এয়া চাওক আমাৰ খৰিচা দিয়া গাহৰি মাংস ৰেডি হৈ গ'ল কিমান ধুনীয়া কালাৰ মোৰ ওচৰত ধনিয়া নাছিলে যদি ধনিয়া হোৱাহেঁতেন আৰু অকণমান ভাল লাগিলে হয় ভিডিঅ'টো
চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকেও এনেদৰে মোৰ নিচিনাকৈ এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন বনাই চাব কেনেকুৱা লাগে তেন্তে আজিলৈ আহো পুনৰ লগ পাম মোৰ নেক্সট ভিডিঅ'ত বাই বাই